এইবাৰ আমি হৰণ অংকত কি শিকিম কেতিয়াবা কিছুমান হৰণ অংকত শূন্যৰ প্ৰয়োজন হয় সেইকাৰণে আজি আমি শূন্যনো ক'ত বহাব লাগে তাক শিকিম ইয়াতে আগৰ নিচিনাকৈ হাতটো ঢাকি ধৰা ইয়াত ঢাকি ধৰিলোঁ 2 ৰে 9 কিমান যাব 2 4 গুণে 8 2 5 গুণ 10 5 বাৰ নাযায় 4 বাৰ দি চোৱা ইয়াতকৈ 97 কৰি ডাঙৰ হৈছে গতিকে 4 বাৰ নাযাব কিমান বাৰ যাব তেতিয়াহ'লে 3 বাৰ যাব 81 যদি তোমাৰ অংকটো ডাঙৰ হয় সংখ্যাখিনি তেতিয়া তুমি হেতু বাৰ নিদিবা 4 বাৰ নিদিবা কিমান বাৰ দিলো 3 বাৰ দিলো 7 ৰ গৈ থাকিল 6 8 ৰ গৈ 8 এটো কিমান মিলিল আমাৰ ইয়াতে 4 মিলিল থাকি ধৰা 2 8 গুণে কিমান হয় 16 2 8 গুণ 16 যদি কিবা এটা সংখ্যা মিলি যায় তুমি হেতু বাৰ নিদিবা মিলি গল গতিকে আমি 8 বাৰ নিদিও কিমান বাৰ দি চালো 7 বাৰ কিন্তু 7 বাৰো নাযাব কাৰণ ইয়াত কৰি ইয়াতে ডাঙৰ হৈছে কিমান বাৰ দি চাম আমি 6 বাৰ দি চাম ইয়াতে তুমি 6 বাৰ দি চাও পূৰণটো কৰি চাবা হল ইয়াতে গৈ আৰু কিমান মিলিল আমাৰ 8 মিলিল ইয়াতে 8 থাকিল ইয়াতে 27 2 এৰো কিমান দেখিছো 2 তাৰ মানে আমাৰ 1 বাৰ যাব 27 গুণ কিমান হল 27 কিমান বাকি ৰল 1 কিমান মিলিল আমাৰ 3 এইবাৰ তুমি 3 টো ঢাকি ধৰা কিমান দেখিছ 1 দেখিলো 2 ৰেটো একো হৰণ নাযাব ইফালে তোমাৰ ইয়াত নুমিবলৈ আৰু আখৰ নাইও ইয়াতে একো সংখ্যা নাই এতে নুমিবৰ কাৰণে সেইকাৰণে আমি কৰিম কি এইটো এনসাৰ নহব ইয়াতে 3 টো যেহেতু নুমিল হৰণ নগল গতিকে 3 ৰ ওপৰত তোমালোকে এটা শূন্য দি দিবা তেতিয়াহে আমাৰ এনসাৰ হ'ব 3610 একদম শেষত যদি বাৰটো নিমিলে নাযায় তেতিয়া ইয়াৰ ওপৰেৰে এটা শূন্য দিব লাগে কাৰণ হৰণ অংকত কোনো জায়গা খালি ৰব নোৱাৰে ইয়াৰ ওপৰত 3 বহিল ইয়াৰ ওপৰত 6 বহিল ইয়াৰ ওপৰত 1 বহিল গতিকে ইয়াৰ ওপৰত আমাৰ কি বহিব শূন্য এইবাৰ আমি ললো 4 2 3 4 9 6 8 এইবাৰ আমি ইয়াৰে এককৰ স্থানৰ অংক ইয়াৰে এককৰ স্থানৰ অংকটো লম তোমালোকে ভাবিবা যে ইহে একক হয় কিন্তু আমি ইয়াতে যেহেতু দুটা লৈছো ইয়াতো আমি দুটা সংখ্যা লম আৰু সেই দুটা এককৰ স্থানৰ অংক ই হয় আসলতে ই এককৰ স্থানৰ হয় কিন্তু ইয়াক আমি ধৰি লম যেহেতু ইয়াত দুটা আছে এইবাৰ আমি 4 ৰ পূৰণতাখন 3 লৈ মাতিম যেহেতু আমাৰ 4 কৰি 3 টো সৰু হয় তেতিয়াহলে আমি কি কৰিম এক ঘৰ আগুৱাই গৈ আমি 9 টোক ঢাকি ধৰিম ধৰিলে কিমান দেখা পালো 34 4 ভাগ মাতিম 4 8 গুণ 32 4 9 গুণ 37 গতিকে আমাৰ 9 বাৰ নাযাব কিমান বাৰ যাব 8 বাৰ কৰি চালো ইয়াতে পূৰণটো কৰি চাবা এইবাৰ 8 বাৰটো আমি 9 ৰ ওপৰেৰে দিম দিলো 3 3 6 হ'ব 9 6 গৈ 3 ইয়াত থাকিল 1 কিমান হ'ল আমাৰ 6 এইবাৰ 6 টো ঢাকি ধৰা ঢাকি ধৰি 4 ভাগ 13 লৈকে মাতা 4 3 গুণে 12 4 4 গুণে 16 গতিকে আমাৰ 4 বাৰ নাযাব যেহেতু 16 হয় কিমান বাৰ যাব 3 বাৰ যাব ইয়াতে তুমি 3 বাৰ বহাই দিয়া 1 2 কিমান হ'ল 6 6 6 0 ইয়াতে এইবাৰ কোন নুমিল 8 আকৌ তুমি 8 টো ঢাকি ধৰা ধৰিলো ধৰি এইবাৰ 4 ভাগ 10 লৈকে মাতিম 4 2 গুণ 8 4 3 গুণে 12 যেহেতু 12 টো 10 তকৈ ডাঙৰ হ'ল তেতিয়া 3 বাৰ নাযাব কিমান বাৰ দিম আমি 2 বাৰ দিম 2 বাৰ এইতে কিমান হ'ল 4 হ'ল 4 8 4 গেল 4 10 8 গৈ থাকিল 2 তোমালোকে কিন্তু বাৰটো এনেকৈ ঢাকি ধৰি ইয়াতে কৰি নোচোৱাকৈ ইয়াতে নবহাবা আগতে কৰি চাবা তাৰ পিছতহে ইয়াতে বহাবা এইবাৰ আমি কেনেকৈ শূন্য বাদ দিব লাগে তাক চাম আমি চাবা ইয়াতে আমি 7 টো ঢাকি ধৰিলো আৰু ইয়াৰে আমি 6 টো ঢাকি ধৰিলো এতিয়া 3 ভাগ 9 লৈ মাতিম 3 3 গুণে 9 3 বাৰ মিলি গল 9 টো যেহেতু 3 বাৰ মিলি গল তেতিয়াহলে এই 3 বাৰটো নাযায় কাৰণ ডাঙৰ হ'ব কিমান বাৰ দিম আমি 2 বাৰ ইয়াতে তোমালোকে 2 বাৰ দিয়া 74 6 2 এতে 2 কিমান হ'ল আমাৰ 4 এইবাৰ আমি কি লিখিম 4 টো 3 ভাগ 22 লৈ মাতিম 3 7 গুণে 21 কিমান বাৰ দিম 7 বাৰ কিন্তু 7 বাৰ দিলে ডাঙৰ হ'ব গতিকে কিমান বাৰ দিম 6 বাৰ দিম ইয়াতে 6 বাৰ দিলো 2 2 2 ইয়াতে দেখিলে এইবাৰ কিমান নুমিল 9 নুমিল এই 9 টো আমি ঢাকি ধৰিলো 9 টো ঢাকি ধৰিলো কিমান দেখা পালো 2
ইয়াতে যেহেতু 3 আছে আৰু ইয়াতে 2 আছে 3তকৈ 2টো সৰু হ'ব এইবাৰ সেইকাৰণে আমি 9ৰ ওপৰেৰে এটা 0 বাদ দিব লাগিব এই 0টো দিয়াৰ লগে লগে আমাৰ আখৰটো ইয়ালৈ নুমি আহিব 0 বাদ দিলে এটা সংখ্যা নুমি আহে এইবাৰ আমি কাক থাকিম 8 থাকিম কিমান হ'ল 29 3 9 গুণে 27 9 বাৰ দি চালো নাযাব কিমান বাৰ যাব 8 বাৰ ইয়াতে তুমি 8 বাৰ দিছোৱা 2 9 6 হৈ গ'ল 8ৰ 6 গ'ল থাকিল 2 হৈ গ'ল ছাত্ৰ ছাত্ৰীসকল তোমালোকে হৰণ অংক কেইটা আৰম্ভণিৰ পৰা শেষলৈকে খুব মনোযোগেৰে চাবা আৰু বহি উলিয়াই লৈ নিজে কৰিবলৈ যত্ন কৰিবা চাবা কম সময়তে তোমালোকে হৰণ অংক ভালদৰে পাৰা হ'বা